নমস্কাৰ বন্ধু, আপুনি যদি এজন এণ্ড্ৰইড ইউজাৰ হয় তেতিয়াহ'লে আপুনি কেতিয়াবা হয়তো আপোনাৰ মোবাইলত থকা এপ্লিকেশ্যনবিলাক লক কৰিবলৈ এটা এপ্লিকেশ্যন ব্যৱহাৰ কৰিছিলে। এটা নহয়, বহুতবিলাক কৰিছিলে। তাৰ ভিতৰত এটা হ'ল এপ লক। তো মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ এইটো আপুনি কেনেকৈ আনষ্টল নহয় মানে এইটো লক যিটো আছে এইটো কেনেকৈ বাইপাছ কৰিব পাৰিব। এইটো এটা সৰু সুৰা ট্ৰিক হয়। আপোনাৰ ইয়াৰ কাৰণে আপুনি এই এপ্লিকেশ্যনটো আনষ্টল কৰিব নালাগে বা আপোনাৰ মোবাইলটো ৰুট কৰিব নালাগে। চিম্পলি কি কৰিব মই দেখুৱাই দিছোঁ। এই চাওক, প্ৰথমতে দেখুৱাই আছোঁ মোৰ যে এপ্লিকেশ্যনবিলাক লক আছে। এই চাওক, মোৰ এপ্লিকেশ্যনবিলাক লক আছে। এতিয়া আপোনালোকক দেখুৱাম এইটো কেনেকৈ বাইপাছ কৰিব পাৰি। প্ৰথমতে কি কৰিব, তাৰ বাবে ছেটিংছলৈ যাব। যোৱাৰ পিছত আপোনাৰ যিটো ইনষ্টলড এপ বা এপ্লিকেশ্যন মেনেজমেণ্ট আছে তাত যাব। কি কৰিব, এপছ লক যিটো আছে এইটোৰ ভিতৰত যাওক। চিম্পলি ফ'ৰ্চ ষ্টপ এইটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত চাব এইটো ডিজেবল হৈ গ'ল। তো ডিজেবল হোৱাৰ পিছত আপুনি যেতিয়া প্লে ষ্ট'ৰত চাব, এই চাওক আমাৰ এইটো সোনকালে কি হ'ল, বাইপাছ হৈ গ'ল। এইটো এটা সৰু সুৰা ট্ৰিক। তো এইটো যদি আকৌ বোলে আপুনি এনাবল কৰিব, আপুনি বেলেগৰ মোবাইলটো এনেকৈ চালে বোলে কি আছে, এইটো আকৌ যদি এনাবল কৰিব বিচাৰে চিম্পলি এইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এইটো এনাবল হৈ যাব। এই চাওক, এনাবল হৈ গৈছে। ধন্যবাদ বন্ধুসকল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ বন্ধুসকল।